guys, welcome to Assamese Educare. আজি আমি আলোচনা কৰি আছিলোঁ শিক্ষণৰ স্তৰসমূহ আৰু আমি শিক্ষণৰ স্তৰ কেইটা পাইছিলোঁ তিনিটা পাইছিলোঁ স্মৃতি স্তৰ মেমৰি লেভেল আৰু বুট স্তৰ আন্ডাৰষ্টেণ্ডিং লেভেল এণ্ড চিন্তন স্তৰ ৰিফ্লেক্টিভ লেভেল তাত আমি পাৰ্ট 1ত আমি কি আলোচনা কৰিছিলোঁ স্মৃতি স্তৰ প্ৰথম আমাৰ যেটো স্তৰ আছিল স্মৃতি স্তৰ মেমৰি লেভেলৰ বিষয়ে আমি পাৰ্ট 1ত আলোচনা কৰিছিলোঁ আৰু আজি আমি পাৰ্ট 2ত আজি আমি বুট স্তৰ যেটো আন্ডাৰষ্টেণ্ডিং লেভেল বুলি কোৱা হয় তাৰ বিষয়ে আলোচনা কৰিম ঠিক আছে আৰু তাৰ পিছৰটো কি আছে চিন্তন স্তৰ আমি পাৰ্ট 3ত আমি চিন্তন স্তৰ আলোচনা কৰিম আসলতে কি হয় যেতিয়া একেটা ভিডিওতে গুটেইখিনি বুজাবলৈ গলে কথাখিনি তোৰা খেলিমেলিও হয় এই কাৰণে মই তিনিটা স্তৰ তিনিটা পাৰ্টত কৰিছো প্ৰথম পাৰ্টত আমি স্মৃতি স্তৰ কৰিলো আজি আমি বুট স্তৰ আন্ডাৰষ্টেণ্ডিং লেভেলৰ বিষয়ে পাৰ্ট 2ত আলোচনা কৰিম আৰু তেনেকৈ ইতিমধ্যে আমাৰ কেইটা আমি টপিক আলোচনা কৰিলো এতিয়ালৈকে 22টা টপিক আলোচনা কৰা হৈছে আৰু সেইসমূহ যদি আপোনালোকে চোৱা নাই তেতিয়াহলে আমাৰ এডুকেশনাল পেডাগজি এণ্ড চাইল্ড ডেভেলপমেন্ট বুলি আমাৰ এটা প্লেলিষ্ট বনোৱা আছে সেই তাত গৈ বাকি ভিডিওখিনি আপোনালোকে চাব পাৰিব লগতে ভিডিওখিনি চোৱাৰ পিছত যদি ভাল লাগে তেতিয়াহলে লাইকও কৰিব লগতে আপোনালোকৰ কোনোবা বন্ধু বান্ধৱী যদি শিক্ষণৰ লগত জড়িত হয় বা টেট চিটেট আদি কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোককো শ্বেয়াৰ কৰিব ঠিক আছে তেতিয়াহলে আজি দেৰি নকৰি আমি চাওঁ যে বুট স্তৰনো কি হয় মেমৰি লেভেলটো নিশ্চয় আমি গম পাইছিলো আগতে যে মেমৰি লেভেল কি হয় তাত মাত্ৰ অকল মুখস্থ কৰোৱাৰ ওপৰত কি কৰে এজন শিক্ষকে গুৰুত্ব দিয়ে তাহাতক মুখস্থ যি আসলতে এজন শিক্ষকে কৰে শিক্ষকে শিকায় তাকে চাই কি কৰে হুবহু ছাত্ৰ ছাত্ৰীয়ে তেনেকৈ শিক্ষকে যেনেকৈ কৰে তাহাঁতি তেনেকৈয়ে কৰে আৰু মানে শিক্ষকৰ পৰা নকল কৰে কিন্তু ইয়ে যি আসলতে বুষ্টৰ হয় আন্ডাৰষ্টেণ্ডিং লেভেল ইয়াত কি হয় অকল মুখস্থ কৰাৰ ওপৰতে গুৰুত্ব দিয়া নহয় ইয়াত ছাত্ৰ ছাত্ৰীসকলে ধৰা বুজি পোৱাৰ ওপৰত গুৰুত্ব দিয়ে ধৰা এজন শিক্ষকে যি বুজাব বিচাৰিছে তেহেঁতি সেইখিনি অকল মুখস্থ নকৰি যাতে তাহাঁতি গোটেই বিষয়টো ভালদৰে বুজি পায় তেনেকৈ এজন শিক্ষকে পঢ়াবলৈ চেষ্টা কৰে আৰু ইয়াত কি হয় বহু ইন্দ্ৰিয় ব্যৱহাৰ হয় ইয়াত আসলতে যি শিশু থাকে তাহাঁতি কি কৰে বহু ইন্দ্ৰিয় ব্যৱহাৰ কৰি শিকে লগতে তাহাঁতি ব্যাখ্যা কৰিবও পাৰে প্ৰথমতে আমি যি মেমৰি লেভেলৰ বিষয়ে আলোচনা কৰিছিলোঁ তাত আমি কি পাইছিলোঁ অকল মুখস্থহে পাইছিলোঁ অকল মুখস্থ কৰে শিশুৱে ঠিক আছে কিন্তু ইয়াত কি হয় বুজি চাই শিশুৱে আৰু ব্যাখ্যা কৰিব পাৰে তেতিয়ালে এইখিনিলৈকে বুজি পাইছে যে মেমৰি লেভেলত কি আছিল মাত্ৰ ছাত্ৰ ছাত্ৰীয়ে মুখস্থ কৰে শিক্ষকৰ পৰা হুবহু চাই শিক্ষকে যি কৰে মানে সেইখিনিকে তাহাঁতি কি কৰে নকল কৰে আৰু তেনেকৈ সেইখিনি আকৌ শিক্ষকৰ আগত দাঙি ধৰে কিন্তু এই যি বুট স্তৰ হয় আন্ডাৰষ্টেণ্ডিং লেভেল হয় ইয়াত কি কৰিছে বুজি পোৱাৰ ওপৰত ছাত্ৰ ছাত্ৰীয়ে গুৰুত্ব দিয়া হয় যাতে তাহাঁতি শিক্ষকে কৰাখিনি অকল মুখস্থ নকৰি যাতে তাহাঁতি সেইখিনি বুজি চায় শিক্ষকে বুজোৱাখিনি যাতে তাহাঁতি কি কৰিব পাৰে ব্যাখ্যাও কৰিব পাৰে তেতিয়ালে আমাৰ ইয়াত এটা নতুনকৈ বস্তু কি আহি পৰিল ব্যাখ্যা আহি পৰিল ঠিক আছে নিশ্চয় বুজি পাইছে যে ইয়াত কি হয় নতুনকৈ কি আহি পৰিল ব্যাখ্যা আহি পৰিল ইয়াত কি কৰিবলৈ সক্ষম হয় শিশু ব্যাখ্যা কৰিবলৈ সক্ষম হৈ যায় ঠিক আছে যদি পৰীক্ষাত আহে যে শিক্ষকে কোনটো শিক্ষকে জনিবা কিছুমান আসলে কোৱেশ্চনবোৰ কেনেকৈ আহিব পাৰে ধৰা শিক্ষণৰ কোনটো স্তৰত ঠিক আছে শিশু ব্যাখ্যা কৰিবলৈ সক্ষম হৈ যায় এতিয়া আমি শিক্ষণৰ স্তৰ তিনটা বুলি জানিলো তেতিয়াহলে যদি আহে যে শিক্ষণৰ কোনটো স্তৰত শিশুৱে ব্যাখ্যা কৰিবলৈ সক্ষম হৈ যায় তেতিয়া ক'ব লাগিব যে বুট স্তৰত আন্ডাৰষ্টেণ্ডিং লেভেলত কি হয় শিশু ব্যাখ্যা কৰিবলৈ সক্ষম হয় এইখিনিলৈকে গম পাইছে নিশ্চয় আৰু অকল ব্যাখ্যা কৰিবলৈ সক্ষম নহয় লগতে তাহাঁতি কি কৰিবলৈ সক্ষম হ'ব বৰ্গীকৰণ কৰিবলৈও তাহাঁতি সক্ষম হৈ যায় লগতে বুজি পোৱা সমূহ সংক্ষিপ্ত সৰুকৈ ধুনীয়াকৈ বনাই লিখিব পৰা হয় মানে শিক্ষকে যিখিনি শিকায় সেইখিনি তাহাঁতি কি কৰিব ধুনীয়াকৈ ধৰা বুজি পাই সেইখিনি বুজি পাব অকল ধৰা মুখস্থ নকৰে তাহাঁতি শিক্ষকে যিখিনি শিকাব তাহাঁতি সেইখিনি ভালদৰে বুজিবলৈ চেষ্টা কৰিব আৰু তাহাঁতি যিখিনি শিক্ষকে বুজালে সেইখিনি কি কৰিব পাৰিব শেষত
সংক্ষিপ্ত ধুনীয়াকৈ মানে সৰুকৈ নিজে বনাই মেলি লিখিব পৰাকৈও কি হয় সক্ষম হৈ যায় আৰু সামান্য নিয়ম কি কৰি প্ৰয়োগ কৰিবও পাৰে তাহাঁতি ধৰা শিক্ষকে যিখিনি শিকাব তাত সেইখিনি কিছুমান সামান্য নিয়ম কিছুমান প্ৰয়োগ কৰিবলৈও তাহাঁতি সক্ষম হয় আৰু কি হয় অনুবাদ কৰিবলৈও সক্ষম হয় যি এই বুটষ্টৰ তেতিয়াহ'লে ইয়াত কিমানখিনি ডেভেলপমেণ্ট হ'ল কাৰণ মেমৰি লেভেলত কি হৈছিল মাত্ৰ অকল শিশুৱে মুখস্থ কৰিছিল কিন্তু ইয়াত কিমানখিনি উন্নত হ'ল শিশু বুটষ্টৰত ব্যাখ্যা কৰিবলৈ সক্ষম হ'ল বৰ্গীকৰণ কৰিব পৰা হ'ল সংক্ষিপ্তকৈ তাহাঁতি যিখিনি শিক্ষকৰ পৰা শিকিলে সেইখিনি ভালকৈ সংক্ষিপ্ত মানে সৰুকৈ বনাই মেলি সজাই লিখিব পৰা হ'ল সামান্য নিয়ম প্ৰয়োগ কৰিবলৈ সক্ষম হ'ল অনুবাদ কৰিবলৈ সক্ষম হ'ল তেনেকৈ তাহাঁতি কি হ'ল বহুতখিনি বিকাশ হ'ল তাহাঁতৰ আমি স্মৃতিস্তৰ মেমৰি লেভেলত মাত্ৰ কি পাইছিলোঁ অকল মুখস্থ কৰিবলৈহে পাইছিলোঁ শিশুৱে যিখিনি ক'ব সেইখিনি মাত্ৰ কি হয় মুখস্থ নকৰি তাহাঁতি এতিয়া কি হ'ল ইয়াত বুজি পাবলৈ সক্ষম হ'ল ব্যাখ্যা কৰিবলৈ সক্ষম হ'ল এইখিনি তাহাঁতি কি হ'ল বহুতখিনি তাহাঁতৰ বিকাশ হৈছে আৰু সেইকাৰণে ইয়াক কি হয় বুটষ্টৰ বুলি কোৱা হয় আৰু ইয়াত কি পালোঁ এতিয়া আমি বহু ইন্দ্ৰিয় ব্যৱহাৰ হয় ইয়াত কি হয় শিশুৱে বহু ইন্দ্ৰিয় ব্যৱহাৰ কৰি শিকে এটোনো কি আচলতে বহু ইন্দ্ৰিয় ব্যৱহাৰ কৰি আচলতে কেনেকৈ শিকে ধৰা এটা কাম কৰোঁতে এটাতকৈ অধিক ইন্দ্ৰিয় ব্যৱহাৰত আহে ঠিক আছে স্মৃতিস্তৰত অকল কি হৈছিল মাত্ৰ মুখস্থ কৰিছিল ইয়াত যেতিয়া ইমানখিনি কাৰ্য কৰিবলৈ সক্ষম হৈ যায় তাহাঁতি তেতিয়া কি হয় বহু ইন্দ্ৰিয়ও তাহাঁতৰ ব্যৱহাৰত আহে বহু ইন্দ্ৰিয় ব্যৱহাৰত আহে ধৰা তাহাঁতি কিবা এটা কাম কৰোঁতে এটাতকৈ অধিক ইন্দ্ৰিয় তাহাঁতৰ মানে ব্যৱহাৰত আহে সেইকাৰণে কি কয় বহু ইন্দ্ৰিয় বুলি কয় তেন্তে ইয়াৰ পৰা আৰু কুৱেশ্যনো উঠিব পাৰে যে শিক্ষণৰ কোনটো স্তৰত এইটো এটা কুৱেশ্যন আহিব পাৰে যে শিক্ষণৰ কোনটো স্তৰত বহু ইন্দ্ৰিয় ব্যৱহাৰ কৰা হয় বহু ইন্দ্ৰিয় ব্যৱহাৰ হয় ধৰা অপশ্যন দিব যে স্মৃতি স্তৰ বুট স্তৰ চিন্তন স্তৰ বা ওপৰৰ এটাও নহয় বা আকৌ এনেকৈও দিব পাৰে ধৰা দুটা দিয়া থাকিব তাৰপিছত ক'ব যে ওপৰৰ দুয়োটাই বা ওপৰৰ এটাও নহয় তেনেকৈ আচলতে কি হয় কুৱেশ্যনবোৰ তেনেকৈ ক্ৰিটিকেলকৈ দিয়ে তেতিয়া ক'ব পাৰিব লাগিব যে বহু ইন্দ্ৰিয় সদায় কোনটো স্তৰত শিক্ষণৰ কোনটো স্তৰত ব্যৱহাৰ কৰা হয় বুট স্তৰত ব্যৱহাৰ কৰা হয় এইখিনি নিশ্চয় এতিয়া বুজি পালে আমি তেতিয়া ইয়াত মনত ৰাখিবলগীয়া বুট স্তৰত আমাৰ কি মেইন কোনখিনি মূল কথা আছে যে আমি যি স্মৃতি স্তৰ পাইছিলোঁ তাত মাত্ৰ কি পাইছিলোঁ যে শিশুৱে মুখস্থ কৰিবলৈহে সক্ষম হয় কিন্তু ইয়াত আমি কি পালোঁ শিশু কিমানখিনি বিকাশ হৈছে তাহাঁতি ব্যাখ্যা কৰিব পৰা হ'ল বৰ্গীকৰণ কৰিবলৈ সক্ষম হ'ল তাহাঁতি শিক্ষকে তাহাঁতক যিখিনি ক'ব সেইখিনি তাহাঁতি ভালকৈ সজাই পৰাই চমুকৈ লিখিবলৈ তাহাঁতি যোগ্য হয় সামান্য নিয়ম প্ৰয়োগ কৰিব পৰা হয় আৰু অনুবাদ কৰিবলৈ সক্ষম হয় আৰু লগতে কি হয় বহু ইন্দ্ৰিয় ব্যৱহাৰ হয় আৰু ইয়াৰ পৰা কেনেকুৱা কুৱেশ্যন আহিব পাৰিব সেইখিনি আমি ক'লোৱে যে শিক্ষণৰ ধৰা কোনটো স্তৰত শিশু ব্যাখ্যা কৰিবলৈ ধৰা কি হ'ব সক্ষম হ'ব তেতিয়া আমি ক'ব লাগিব বুট স্তৰত ধৰা বৰ্গীকৰণ কৰিবলৈ কোনটো স্তৰত শিক্ষণৰ কোনটো স্তৰত সক্ষম হয় বুট স্তৰত তেনেকৈ কিছুমান প্ৰশ্ন আহিব বা শিক্ষণৰ কোনটো স্তৰত বহু ইন্দ্ৰিয় প্ৰয়োগ হয় তেতিয়াও আমি ক'ব লাগিব বুট স্তৰত এনেকুৱাকৈ কিছুমান কুৱেশ্যন আহিব আৰু কি হয় আমি প্ৰথমতে আমি কি পাইছিলোঁ আমি প্ৰথমটো স্মৃতি স্তৰত আমি ধৰা মেপৰ এটা উদাহৰণ দিছিলোঁ যে শিক্ষকে কি কৰিব মেপ এখন ধৰাকৈ আৰু শিক্ষণৰ মেপ এখন অঁকাৰ পিছত কিছুমান ধৰা জিলা কিছুমান চিহ্ন এনেকৈ চিহ্নৰ দ্বাৰা কৰিবলৈ দিলে আৰু শিক্ষকে যোনটো কোনো এখন জিলা যোনটো ঠাইত ধৰা চিহ্নিত কৰিব তাকে চাই কি কৰিব ছাত্ৰ ছাত্ৰীকো যদি তাৰপিছত কৰিব দিয়ে তাহাঁতিও শিক্ষকে যোনটো ঠাইত চিহ্ন বুজাই দিয়ে তাহাঁতিও তাকে নকল কৰি তাকে বহাই দিব কিন্তু ইয়াত কি হ'ব মেপৰ কথা যেনেকৈ এখন জিলা কোন ঠাইত আছে ধৰা তেনেকৈ যদি চিহ্নিত কৰিবলৈ দিয়ে তেতিয়া ইয়াত ভালদৰে ছাত্ৰ ছাত্ৰীয়ে বুজি পাই কৰিব তাহাঁতৰ যিখন ঠাই ধৰা যিটো ঠাই তাতে চিহ্নিত কৰিব দিয়ে সেই ঠাই আকৌ চাৰিসীমা বিষয়ে তাহাঁতি জানিব ঠিক আছে ভৌগোলিক তাহাঁতৰ সেই ঠাইৰ জলবায়ুৰ বিষয়ে তাহাঁতি ধৰা জানিবলৈ চেষ্টা কৰিব বা জানিব সেইখিনি জলবায়ু বতৰ সম্পৰ্কে জানিব সেই ঠাই চাৰিসীমাৰ বিষয়ে জানিব তাহাঁতক তেনেকৈ সেইখিনি তাহাঁতৰ কি হ'ব বিকাশ হ'ব তেতিয়াহ'লে কি হ'ল আমাৰ স্মৃতি স্তৰতকৈ ইয়াত কি হ'ল তাহাঁতি আচলতে যিটো পঢ়াৰ তাহাঁতি এটা উদ্দেশ্য আচলতে তাহাঁতি উদ্দেশ্য প্ৰাপ্ত কৰিব ধৰা প্ৰথম স্তৰত কি হৈছিল মাত্ৰ মুখস্থ কৰিছিল কিন্তু তাতকৈ এই লেভেলত এই যি বুট স্তৰ আণ্ডাৰষ্টেণ্ডিং লেভেল ইয়াত কি হ'ব
স্মৃতি স্তৰতকৈ কিছুমান উচ্চ কৌশল তাহাঁতৰ বিকাশ হ'ব ঠিক আছে ধৰা প্ৰথমে আমাৰ তাহাঁতি অকল তাত স্মৃতি স্তৰত মুখস্থ কৰিছিলে ইয়াত তাহাঁতি ইমানখিনি কাৰ্য তাহাঁতৰ কৰিব পৰা হ'ল ইমানখিনি বিকাশ হ'ল তেনেকৈ স্মৃতি স্তৰতকৈ এই লেভেলত তেতিয়াহ'লে কি হ'ল কিছুমান উচ্চ কৌশল তাহাঁতি বিকাশ কৰিলে এতিয়া আমি দুটা স্তৰৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিলোঁ মই আশা কৰিছোঁ যাতে দুটা স্তৰ আপোনালোকে ভালদৰে বুজি পাইছে আৰু ইয়াৰ পিছত আমাৰ তিনি নম্বৰ কি আছিলে 3 নম্বৰ ৰিফ্লেক্টিভ লেভেল যেটো আমাৰ চিন্তন স্তৰ কোৱা হয় তাৰ বিষয়ে আলোচনা কৰিম সেইটো এটা বহুত দৰকাৰী ধৰা চাবলগীয়া এটা টপিক হয় আপোনালোকে চাব আৰু ইয়াৰ পিছত এইটো ভিডিঅ' কেনেকুৱা লাগিছে বা আপোনালোকক যদি অলপমান সহায় কৰিব বুলি ভাবিছে তেতিয়াহ'লে চোৱাৰ পিছত লাইক কৰিব ঠিক আছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকৈ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আজিলৈ ইমানেই ধন্যবাদ